Hi guys, welcome to my YouTube channel. আজি মই বনালো কি কন বিলাহি পিটিকা। এটা এখন গৰম হোৱাত বিলাহি কেটা দি দিলো। একেটা অৰুণাচলৰ লোকেল বিলাহি হয়। আৰু ভালদৰে ভাজি ললো শুকান তাৱাতে একো তেল দিয়া নাই আৰু এইখিনি হৈ গল আৰু আপোনাৰ এইখিনি এতিয়া মই আতৰাই লৈ লম আৰু অকমান মই পিয়াজ কাটি থৈ দিছো সেই পিয়াজখিনি ইয়াতে একেবাৰে মই ভাজি লম এইখিনি হৈ গল অলমোস্ট এতিয়া মই পিয়াজখিনি ভাজি লম আৰু ইয়াতে অকমান মিঠাতেল দি দিম আৰু মই এক্সট্ৰাকে কেঁচা মিঠাতেল নিদিও আৰু এইখিনি পিয়াজখিনি ভজা হোৱাৰ পিছত এইখিনি মই আতৰাই লম আৰু আপোনালোকৰ মোৰ ভিডিওবিলাক চাই কেনেকুৱা লাগে জনাব কমেন্ট কৰি পেলাই আৰু ভাল লাগিলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব এইটো ফুড জলকীয়া কাটি দিলো এইখিনিও আপোনাৰ অৰুণাচলৰ লোকেল ফুড জলকীয়া হয় বহুত জ্বলা আছিল খাবলৈ আৰু অকমান কেঁচা পিয়াজ কাটি থৈছিলো সেইখিনিও দি দিলো আৰু আপোনাৰ সোৱাদ অনুসৰি নিমখ দি দিছো এইখিনি এতিয়া ভালদৰে পিটিকি লম আৰু ভিডিওটো কেনেকুৱা পাইছে জনাব নিশ্চয় তেতিয়াহলে এতিয়ালৈকে আহিছো বাই বাই